পুষ্পিতা হোৱাৰ পৰা মেনোপজলৈকে মহিলাৰ যি ঋতুস্ৰাৱ প্ৰক্ৰিয়া সেইলৈ আমাৰ সমাজত বিভিন্ন ধাৰণা আছে। পূৰ্বতেও বিভিন্ন ধাৰণা আছিল, ক্ৰমান্বয়ে সেয়া সলনি হৈ আহিল আৰু এতিয়াও মানুহৰ মাজত কিছু অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে, ভয় ভীতি আছে। আৰু মহিলাৰ যি এই ঋতুস্ৰাৱ প্ৰক্ৰিয়া এতিয়াও সমাজত সেয়া এক সমস্যাৰ দৃষ্টিভংগীৰে চোৱা হয়, কিন্তু মই ভাবোঁ সেয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া হয়, এয়া সমস্যা নহয়। আমাৰ চোৱাৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন আছে। আৰু এতিয়াও আমাৰ বিভিন্ন সমাজত ঋতুস্ৰাৱক লৈ মহিলাক এক ভিন্ন দৃষ্টিভংগীৰে চোৱা হয়, ঘিণু কৰা হয় আৰু বেলেগকৈ থাকিবলৈ দিয়া হয়। কিন্তু সময়বোৰ সলনি হৈছে, মানুহৰ সেই পূৰ্বৰ ধাৰণা যথেষ্টখিনি সলনি হৈছে। চিঙা কাপোৰৰ সলনিও মানুহে এতিয়া পেড ব্যৱহাৰ কৰা হৈছে, মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰা হৈছে। কিন্তু এতিয়াও বহুতো মহিলা, কিশোৰী, যুৱতীয়ে মেনষ্ট্ৰুৱেল কাপ কি নেজানে, ব্যৱহাৰ কেনে কৰিবলৈ নেজানে, ভয় কৰে। মই আজি এই ভিডিঅ'ত অংকিনী বৰুৱা আৰু ইন্দ্ৰাণী কলিতাৰ সৈতে মেনষ্ট্ৰুৱেল কাপৰ ওপৰত, পেডৰ ওপৰত কিছু কথা খোলাখুলিকৈ পাতিবলৈ ওলাইছোঁ, যাতে আমাৰ সমাজত যি এতিয়াও ভ্ৰান্ত ধাৰণা আছে, ইয়াৰ যি প্ৰচাৰ হোৱা নাই, ইয়াৰ কি সুবিধা, কি অসুবিধা, সঁচাকৈ জানো অসুবিধা আছে, সেই গোটেইবোৰ দিশ আলোচনা কৰিব বিচাৰিছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই আৰু লগতে মোৰ যি এই ইউটিউব চেনেল লুইতপৰীয়া ট্ৰেভেলাৰ, আপোনালোকে ছাবস্ক্ৰাইব কৰক, বেল যিটো বাটন আছে সেইটো আপোনালোকে টিপি দিব পাৰে। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোৰ আবিদ আজাদ লুইতপৰীয়া ট্ৰেভেলাৰ পেজটো ফ'ল' কৰিব পাৰে, লাইক কৰিব পাৰে। এনেকুৱা বিভিন্ন ভিডিঅ' মই পৰৱৰ্তী সময়তো আনি থাকিম। দেৰি নকৰি আহক আমি এতিয়া কথোপকথনলৈ যাওঁ। মই নিজে 1 বছৰৰ পৰা ইউজ কৰি আছোঁ। কি চেঞ্জ পাইছা পেড ইউজ কৰোঁতে আৰু মেনষ্ট্ৰুৱেল কাপ ইউজ কৰোঁতে? ডিফাৰেঞ্চটো ক'বা নেকি? মই মানে বহুত বছৰৰ পৰা ভাবি আছিলোঁ, পেডৰ যিহেতু ইমান ৱেষ্ট হয়, ক্ৰিয়েট হয়, ভাল নালাগে ন, অলপ এনভাইৰমেণ্টেলি কনচিয়াছ মানে হ'বলৈ মন যায়। চ' সেইকাৰণে ৱেষ্টটো ডিগ্ৰেড কৰিবলৈ অপশ্যনছ বিচাৰি আছিলোঁ, ক্লথ পেড আৰু মই কাপটো একেলগে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই দুটা বস্তু কিনা গ'ল যিহেতু, কিন্তু মেনষ্ট্ৰুৱেল কাপটোৱে বেছিকৈ মই ইউজ কৰিলোঁ। কিন্তু সেইটো ইউজ কৰিবলৈ বেছি সুবিধা পালোঁ, মানে মই এভৰি ডে ইউজ কৰিব পাৰোঁ। মানে মোৰ পিৰিয়ড 7 days হয়, চ' ফাৰ্ষ্ট ডে'ৰ পৰা 7 ডে'লৈকে মই সেইটো ইউজ কৰি কমফৰ্টেবল পালোঁ আৰু ক্লথ পেডটো ইউজ কৰিবই নলগা হ'ল। চ' এভৰি মান্থ লাইক পেডো এদিনত 3টাকৈ যায়, বা আফটাৰ 2nd day বা 3rd day 2টাকৈ যায়। চ' 14টা পেডছ গুচি যায় মোৰ। চ' দেখি পেলাই বেয়া লাগে, কিয়কি একেলগে গোটাই পেলাই দিয়া হয় ন বস্তুবোৰ। চ' মানে দেখি পেলাই বেয়া লাগে কি ইমান প্লাষ্টিক গৈ আছে এনভাইৰমেণ্টত, আৰু সেই লেণ্ডফিলবিলাক দেখিলেতো কান্দি দিবলৈ মন যায়। চ' সেইটোৱে আৰু টিনেজাৰসকলক মই যেতিয়া ফাৰ্ষ্ট টাইম সুধিছিলোঁ, মই ভাবিছিলোঁ ফাৰ্ষ্টতে মোৰো প্ৰি কনচেপ্ট ন'শ্যন বহুত আছিল। মই ফাৰ্ষ্টতে ভাবিছিলোঁ ছেক্সুৱেলি এক্টিভ উইমেনবিলাকে ইউজ কৰিব পাৰে কাপ। কিন্তু মই যেতিয়া শুনিলোঁ য়াংগেষ্ট টিনেজাৰ যোনে ইউজ কৰিছে 14 yearsৰ হয়, তো ময়ো শ্বক হৈছিলোঁ। বাট দেন তাৰপিছত আৰু বহুত য়াং মানুহক ইউজ কৰা দেখিছোঁ মই, টিনেজাৰ্ছ যোন 20 yearsৰ তলত হয়। তো মানে ডেফিনেটলি ইউজ কৰিব পাৰে, ট্ৰাই কৰিব পাৰে। আৰু মানে নিজৰো মানে ষ্ট্ৰেছ ল'ব নালাগে ইউজ কৰিলে। তেতিয়া মাছলছবিলাকো কণ্ট্ৰেক্ট হ'লে, সোমাবলৈ দিগদাৰ হ'লে, সেইটোও এটা পেনিকৰ মানে মাছল কণ্ট্ৰেকশ্যনছ বেছি হৈ যায়, তেতিয়াও মানে সোমাবলৈ দিগদাৰ হ'ব পাৰে। চ' মানে ৰিলেক্স হয়, কাম হয়, ইনফৰ্মেশ্যন লৈ পেলাই। ইউটিউবত এগাল ভিডিঅ' আছে, চব ব্ৰেণ্ডৰ ভিডিঅ' আছে। তাৰ মাজতো শুনিবলৈ পোৱা যায়, মই শুনিবলৈ পাইছোঁ কিছুমান মহিলাৰ পেইন কৰে আৰু তেওঁলোকে সেইকাৰণে ইউজ নকৰে, তেনেকুৱাও হয় নেকি কথাটো? তেনেকুৱাও হয়, মানে এতিয়ালৈকে মইতো প্ৰমাণ পোৱা নাই তেনেকুৱা। চ' মানে পেইন হ'ব পাৰে সেই মাছল কণ্ট্ৰেকশ্যনৰ কাৰণে। যেতিয়া সোমাবলৈ বহুত, মোৰ ফ্ৰেণ্ড আছে যোনে ইউজ কৰিব এতিয়ালৈকে পৰা নাই, সোমাবলৈ ইনচাৰ্ট কৰিবলৈ বহুত টান হৈ আছে সিহঁতৰ। তো মানে সেইটো পেইন হয় বুলি কয়, হেৰি হয় বুলি কয়। গ্ৰেজুৱেলি উইথ প্ৰেক্টিচ, উইথ ৰিলেক্সেশ্যন, সেনেকুৱা মানে মানে হ'বও লাগে আৰু। আজি 4-5 বছৰৰ পৰা মই মেনষ্ট্ৰুৱেল কাপ ইউজ কৰি আছোঁ। প্ৰথম কথা হ'ল এইটো ইক' ফ্ৰেণ্ডলি, কিয়নো আমি ডেইলি প্ৰত্যেক মাহতে পেডৰ নামত প্ৰায় 2টা পেকেট পেড, অৰ্থাৎ 20টা পেডৰ ইউজ কৰোঁ, যিটো আমি ডিছপ'জ কৰোঁতে বহুত ক্ষেত্ৰত আমি পৰিৱেশক দূষিত কৰোঁ। ইয়াৰ উপৰিও মেনষ্ট্ৰুৱেল কাপৰ আৰু এটা হেৰি হৈছে যে আপুনি 500 টকা বা অতি কমটো হৈছে 300 টকা মানৰ, আৰু ভাল হ'লে কোৱালিটি হ'লে 500-600 টকাৰ মানত এটা মেনষ্ট্ৰুৱেল কাপ পোৱা যায়, যিটো আপুনি প্ৰায় 5-6 বছৰ ইউজ কৰিব পাৰি। মই আজি
আজিলৈকে 599 টকা দি কিনা কাপটো আজি 3-4 বছৰে ইউজ কৰি আছোঁ। তাৰ উপৰিও প্ৰথমতে অকণমান মানুহৰ মনত শংকা থাকিব পাৰে, কিয়নো এইটো একেবাৰে এটা নতুন বস্তু। আমি পেডৰ লগত মানে বহুত সৰুৰে পৰা যেতিয়া হেৰি হৈ আছোঁ, পেড ইউজ কৰি আছোঁ। কিন্তু মেনষ্ট্ৰুৱেল কাপটোত কি হয়, প্ৰথম সময়ত আপোনাৰ অকণমান ভয় লাগিলেও, যিহেতুকে এইটো ইনচাৰ্ট কৰিবলগীয়া হয়, তো ইনচাৰ্ট কৰিবলৈ ভয় লাগিলেও কিন্তু সময়ৰ 2-3 বাৰ ইউজ কৰাৰ পাছত আপোনাৰ সেইটোৰ লগত এটা মানে ব্যৱহাৰ কৰিবলৈ এইটো সহজ যেনহে লগা হ'ব পেডতকৈ। আৰু ইয়াৰ এটা সুবিধা হ'ল যে পেড ইউজ কৰিলে বহুত ক্ষেত্ৰত বহুত মহিলাৰ ইৰিটেশ্যন হয়, স্কিন ডিজিজ হ'ব পাৰে। তাৰ কাৰণে পেডটো বিশেষকৈ চিন্থেটিক হয়। পেডত যি ওপৰত কাভাৰটো লগোৱা থাকে সেইটো প্লাষ্টিক মেটেৰিয়েল হয়। তো সেইটোৰ কাৰণে বহুতৰ ৰেচেছ আহিব পাৰে, স্কিনৰ ওপৰত ইচিং হ'ব পাৰে। কিন্তু মেনষ্ট্ৰুৱেল কাপটো যিহেতুকে ছিলিকনৰ দ্বাৰা বনোৱা হয়, সেইটো কাৰণে মেনষ্ট্ৰুৱেল কাপটো ইউজ কৰোঁতে কোনো ধৰণৰ ৰেচেছ, স্কিন ইৰিটেশ্যন নহয়। আৰু এইটো আজি মেনষ্ট্ৰুৱেল হাইজিন ডে হিচাপে এইটো বহুত হাইজেনিকো হয়, কিয়নো পেড এটা আমি ইউজ কৰোঁতে সাধাৰণতে 3-4 ঘণ্টাৰ মাজত চেঞ্জ কৰিবলগীয়া হয়। কিন্তু পেডটো আমাৰ বহুতে চাকৰিৰ কাৰণে বাহিৰলৈ যাব লাগে বা ট্ৰেভেলিঙৰ সময়ত সেইটো সম্ভৱ হৈ নুঠে 4-5 ঘণ্টাৰ মাজত চেঞ্জ কৰাটো। কিন্তু মেনষ্ট্ৰুৱেল কাপটো আপুনি দিনটোত এবাৰ চেঞ্জ কৰিলে হয়, অৰ্থাৎ এবাৰ ইউজ কৰাৰ পিছত সেইটো আপুনি 12 ঘণ্টালৈকে ভালদৰে ইউজ কৰিব পাৰি। আমাৰ হেৰিত ষ্ট'ৰত মানে মানে ক্লথ পেড আৰু মেনষ্ট্ৰুৱেল কাপটো একেলগে থৈ দিয়া আছে। তো মানে ক্লথ পেডখিনি অলপ কালাৰফুল ন, তো দেখি পেলাই মানুহে প্ৰায়ভাগে মানুহে ইণ্টাৰেষ্ট নিদিলেও চায়। এদিনটো বাচ্ছা এটাও খুলি পেলাই চাই আছিল, কি হয় এইটো মোক লাগে বুলি কৈ আছিল। যেতিয়া মই বুজাই পেলাই ক'লোঁ এইটো ক্লথ পেড হয়, তেতিয়াহে গম পালে। চ' ক্লথ পেডখিনি আৰু মেনষ্ট্ৰুৱেল কাপখিনি একেলগে থোৱা থাকে। বহুত য়াং মানুহ আহে, ষ্টুডেণ্টছ আহে, ইণ্টাৰেষ্ট লয়। আৰু এটা গ্ৰুপ আছে এনভাইৰমেণ্টেল, ফ্ৰাইডেজ ফৰ ফিউচাৰ শুনিছে যদি, ফ্ৰাইডেজ ফৰ ফিউচাৰৰ তো সেইটো গ্ৰুপটোৰো বহুত মানুহ আহি মানে হেৰি কৰিব বিচাৰে, মানে সোধে। আৰু আমাৰ তাতেও বহুত মানে এনেকুৱা মিটিং হয়, বহুত মানে যোনবিলাক মেনষ্ট্ৰুৱেল হাইজিনৰ লগত কাম কৰি আছে, কবিতা ঘিমিৰে বা জাফৰিন, সিহঁতি আহি পেলাই মানে মিটিঙো কৰে টু আৱেৰ পিপল। দে গেডাৰ পিপল এণ্ড মেক দেম আৱেৰ এবাউট মেনষ্ট্ৰুৱেল হাইজিন। বহুত তেনেকুৱা মিটিং হৈছে প্ৰায়ভাগে। তো তেনেকৈ মানে মানুহবিলাক কোৱা হয় কেনেকৈ ইউজ কৰা হয় আৰু কেনেকুৱা কি হয় গোটেই হেৰিটো। ৰেচপন্সটো মানে মানুহৰ চবতকৈ মষ্ট কমন কুৱেশ্যন থাকে, সোমাম কেনেকৈ এইটোৰ ভিতৰত। চ' মানে বহুত সেনেকুৱা মিটিংবিলাকত অলপ মানে ডেমো দি দেখুওৱা হয়। আৰু আমাৰ তাতেও আহিলে আমি তেনেকৈ কওঁ মানে বোলে আমিও ইউজ কৰি আছোঁ, আপোনালোকেও কৰক। আমিও নিজে মানে কোনোবা আহিলে, কোনোবা ফিমেল মানুহ আহিলে যোন মেনষ্ট্ৰুৱেটিং উইমেন হয়, মানে আমি নিজে মানে ক'বলৈ বিচাৰোঁ আৰু উপজাচি কি এইটো বস্তু আছে ছাষ্টেইনেবল হ'বলৈ, আপোনালোকে এইটো মানে আপোনালোকে ছুইচ কৰিব পাৰে পেডৰ পৰা এইটোলৈ। তাৰমানে ইনচাৰ্ট কৰালৈ যিটো এটা মানুহ ভয় কৰে, সেইটোলৈ ভয় কৰিবলগীয়া তেনেহ'লে কোনো নাই। তেনেকুৱা একো নাই। সেইটো মই নিজে পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰি গম পাইছোঁ, মানে মানুহৰ লগত কথা পাতিও আৰু নিজেও হেৰি কৰি গম পাইছোঁ। মানুহে আমাৰ মানে ফিমেল জেনিটেলিয়াটোৰ বায়'লজিটো নাজানে বেচিকেলি। চ' মানে লাইক the women themselves are not clear what is down there, because society patriarchy again if we go there, কি সেইটোৰ কাৰণে আৰু কৰাই হোৱা নাই কেতিয়াও, আমাৰ নিজৰ বডিৰ এৱেৰনেছে নাই আমাৰ। তো সেইটোৰ কাৰণে মানে বহুত মিছকনচেপশ্যনছ আছে, সেইটোৰ কাৰণে মানে সোমাবলৈ বহুত ভয়ো কৰে। আচ্ছা, এতিয়াও মানুহে তেনেহ'লে ইমান উপকাৰিতা থকাৰ পিছতো মানুহৰ মাজত তেনেকৈ সজাগতা হৈছেনে মহিলাৰ মাজত? মই যিমান পাৰোঁ মোৰ পৰিয়ালৰ যিমান কেইগৰাকী মহিলা আছে তেওঁলোকক ইউজ কৰিবলৈ কওঁ, বা মই যিমানক এইটো বিষয় লৈ ওলালে যিমানক পাৰোঁ সিমানক মই এইটো বিষয় ক'লে তেওঁলোকে কি কয়? প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে আমি এইটো ইউজ কৰিবলৈ ভয় কৰোঁ। কাৰণ এইটো এটা বডিৰ ভিতৰত ইনচাৰ্ট কৰিবলগীয়া বস্তুৰ কাৰণে সকলোৱে অলপ সংকোচ কৰে। কিন্তু এইটো একেবাৰে সত্য যে ভালদৰে ইউজ কৰাৰ পাছত এইটো লগত ইমানেই কমফৰ্টেবল হৈ যোৱা যায় যে পেডটো তেতিয়া ইউজ কৰিবলৈ মন নোযোৱা ধৰণৰ হৈ পৰে। আচলতে তেওঁলোকে পেড ইউজ নকৰে কাৰণ পেডটো গাঁওবোৰত বেছিকৈ উপলব্ধ নহয়, সকলো গাঁৱতে, সকলো দোকানতে, আৰু দামো থাকে। কাৰণ এটা পেডৰ পেকেটৰ দাম মিনিমাম 30 টকাৰ পৰা আৰম্ভ হয়, আৰু ভাল হ'লে আপোনাৰ সেইটো 100-150 টকালৈকে যায়। তো তেওঁলোকে প্ৰত্যেক এটা ৰেকাৰিং হিচাপে তেওঁলোকে প্ৰতি মাহত 50-60 টকা খৰচ কৰাটো তেওঁলোকৰ পক্ষে সম্ভৱ নহ'বও পাৰে। কিন্তু এটা 500 টকা দি যদি এটা মেনষ্ট্ৰুৱেল কাপ কিনে, বা 300 টকা দি হ'লেও যদি এটা মেনষ্ট্ৰুৱেল কাপ কিনে, তেতিয়াহ'লে তেওঁলোকে এবাৰতে এটা ইনভেষ্টমেণ্টৰ পাছত তেওঁলোকে আৰু মানে বেলেগকৈ কিনিবও নালাগে। তেওঁলোকৰ কাৰণে সেইটো
পইচাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে বহুত উপযোগী হ'ব যুৱতীসকলে সাধাৰণতে এছ চাইজৰ হ'লে হৈ যায় আৰু যিসকল মহিলা সন্তান জন্ম হৈছে তেখেতসকলে এম বা এল চাইজ ইউজ কৰিব পাৰে তেখেতসকলৰ সুবিধা অনুযায়ী মই গুৱাহাটীত আজিলৈকে হয়তো কোনোবা ফাৰ্মাচীত পোৱা যাব পাৰে কিন্তু মই amazon.com-ৰ পৰাই কিনিছিলোঁ মই ইউজ কৰাটো ৱাও বুলি এটা ব্ৰেণ্ড আছে ৱাও ব্ৰেণ্ডৰ এনেকুৱা দুই এটা ভাল ব্ৰেণ্ড যিটো ভাল ব্ৰেণ্ড ৱাও মই ৱাওটোৱে ইউজ কৰিছোঁ বেলেগ ভাল ব্ৰেণ্ড মই নাজানো একচুৱেলি তো ৱাওটো বহুত সুবিধাজনক বিশেষকৈ তাৰ মেটেৰিয়েলটো বহুত কোমল সেইকাৰণে মানে ইনচাৰ্টিঙৰ সময়ত বহুত সুবিধা হয় আমাৰতো যিহেতু আমি নন প্ৰফিট হয় চ' আমি বেছি পিচ ৰাখিবও নোৱাৰোঁ আৰু আমি যোনটো কোম্পানী ৰাখি আছিলোঁ সিহঁতি চাগে মেনুফেকচাৰ কৰাও বন্ধ কৰিলে চ' আমি বেছি যিমানখিনি ৰাখিছিলোঁ সেইখিনি আমাৰ প্ৰায়ভাগে মানে চিনাকি মানুহকে দিয়া হৈছে চিনাকি মানুহৰ লগতে মানে আৰু প্ৰায়ভাগে গোটেইখিনি ইউজ কৰি পেলাই মানে ভালো পাইছে বহুত য়াং মানুহ যোনে যোনে লৈছে আমাৰ পৰা এইটো কাৰণে লৈছিল বিকজ সিহঁতি অনলাইন ল'লে মানে মই যে তাতে সিহঁতি মোৰ পৰাই ল'লে মানে এনিথিঙৰ পৰা ল'লে মই তাতে ক'বলৈ আছোঁ সিহঁতক মানে পাৰ্চনেলি মানে ওৱান টু ওৱান ইণ্টাৰেকশ্যনটো হৈছে তো অনলাইন কিনিলে সেই ওৱান টু ওৱান ইণ্টাৰেকশ্যনটো নহয় কাৰণে মানে ল'ব নিবিচাৰে বহুত মানুহ হ'লেও কিন্তু বহুত ফেচবুক গ্ৰুপ বা গ্ৰুপ আছে য'ত মানে ছাপৰ্ট দিয়ে মানুহে ইউজ কৰিব বিচাৰিলে বাট চবেই সেইটোৰ এচেচিবিলিটি নাথাকিবও পাৰে চাইজটো মানে বেছিভাগ যোনকেইটা মানে মইতো বুণ্ড কাপ ইউজ কৰোঁ বুণ্ড ব্ৰেণ্ডটো বুণ্ডটো ইণ্ডিয়াতে মেনুফেকচাৰ কৰা হয় বুণ্ডটো BOOND ৱাও আছে তাৰপিছত চিনৰা আছে চিকাপ আছে আৰু চিকাপ আৰু বুণ্ডৰ একো চাইজ নাথাকে মানে আৰু বুণ্ড আৰু চিকাপে ক্লেইম কৰে কি সিহঁতি বহুত ৰিচাৰ্চ কৰি বনাইছে যিহেতু আজিয়ে মই সেই চিকাপৰ মানুহটোৰ লগত কথা পাতি আছিলোঁ সি মোক বুজাই আছিল কি একো চাইজৰ লগত মেটাৰ নকৰে তো মানে বহুত কোম্পানী মানে চাইজটো মানে গিমিক হিচাপে ইউজ কৰি আছে বোলে চাইজটো ময়ো জানাৰ মতে ময়ো সদায় ৱাণ্ডাৰ কৰিছিলোঁ হ'ব পাৰে বুলি কি টিনেজত চাগে মেবি হ'ব পাৰে এণ্ড দেন আফটাৰ ডেট ছেক্সুৱেলি এক্টিভ হোৱাৰ পিছত চাগে অলপ এক্সপেণ্ড হ'ব পাৰে মাছল এক্সপেনশ্যনৰ কাৰণে মিডিয়াম চাইজ লাগিব পাৰে আফটাৰ প্ৰেগনেঞ্চি লাৰ্জ লাগিব পাৰে ময়ো ভাবিছিলোঁ তেনেকুৱা বাট দেন মই আজি সেইটো কথা শুনিলোঁ জাষ্ট চিকাপৰ মানুহটোৰ পৰা তেওঁতো ৰিচাৰ্চ কৰি তেওঁৱে বনাই আছে তেওঁ মানে সেই মানে বনোৱাই আৰু চিকাপটো মানে লোকেলি মানে বুণ্ড কাপ আৰু চিকাপে কয় কি চাইজ লৈ একো কনফিউজ হ'বলৈ নায়েই মানে কিন্তু বহুতে চাইজ আৰু এওঁ ক'লে কি এইটো গিমিক হিচাপে ইউজ কৰা হয় কি কোনোবাই যদি ডাঙৰটো কিনিলে সেইটো ফিট নহ'ল সেইটো মষ্ট অফ দ্য মানুহে মিডিয়ামটোৱে কিনে মানে সেইকাৰণে মিডিয়ামটোৱে ৰেগুলাৰ চাইজ প্ৰাইচবিলাকতো 500ৰ ওপৰতে আছে বহুতখিনি মোৰ বুণ্ড কাপটো 700 লৈছিল আৰু মইতো মানে অনলাইনো লোৱা নাছিল ময়ো মানে সেই যোনে মেনষ্ট্ৰুৱেল হাইজিন মানে এৱেৰনেছ কৰে তেওঁৰ পৰাই লৈছিলোঁ এই কবিতা ঘিমিৰেৰ পৰা মই পাৰ্চনেলিয়ে লোৱা মানে ময়ো তেনেকৈ অনলাইন ল'ব বিচৰা নাছিলোঁ মোৰো সেইটোৱে আছিল অনলাইন ল'ব বিচৰা নাছিলোঁ অনলাইনো ল'ব পাৰে অনলাইন এমেজনো আছে আৰু চিকাপৰটো নিজৰে আছে ৱেবছাইটত বুণ্ড কাপটো মই যিহেতু নিজে পাৰ্চনেলি ইউজ কৰি আছোঁ মই সেইটোৱে প্ৰিফাৰ কৰিম সেইটো আকৌ বহুত কালাৰ্ছতো আহে সেইটোৰ চাইজ নাই আৰু তাৰপিছত চিকাপ আছে চিকাপ ইণ্ডিয়াতে প্ৰডিউচ হয় তাৰপিছত সিহঁতৰ একো চাইজ নাথাকে কালাৰো নাথাকে সিহঁতৰ খালি পিংক কালাৰে পোৱা যায় তাৰপিছত পি ছেফ বুলি আছে পি ছেফৰ বহুত বেলেগ বেলেগ প্ৰডাক্টছো আছে সিহঁতি চেনিটেৰী পেডো বনায় সিহঁতৰো কাপটো ইউজ কৰিব পাৰি চিনৰা আছে বাট মই যিহেতু পাৰ্চনেলি ইউজ কৰিছোঁ আৰু মই যিমানখিনিক ইউজ কৰা দেখিছোঁ মই পাৰ্চনেলি যাৰ লগত গৈ বুণ্ড কাপটোৱে ইউজ কৰিছে বহুতে একচুৱেলি টেম্পুলো ইউজ কৰে যিটো পেডৰ এইটো কি কয় মেনষ্ট্ৰুৱেল কাপৰে অন্য এটা ভাৰ্চন হয় সেইটো একচুৱেলি পেডৰ নিচিনাকৈ কাপোৰে বনোৱা যায় সেইটো ইনচাৰ্ট কৰিব লাগে তো ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰত টেম্পুল বহুত ইউজ হয় আজিকালি মেনষ্ট্ৰুৱেল কাপোৰো বহুত মানে হোৱা হৈছে মই নিজেও মোৰ এগৰাকী ফিলিপিনছৰ বান্ধৱীৰ পৰা এই বস্তুটোৰ কথা আজি 4-5 বছৰমান আগতে কৰিছিলোঁ তেখেত নিজেও এগৰাকী নাৰ্ছ আছিল তো তেওঁ মোক এইটো বিষয়ত গাইড কৰিছিল যে কেনেকৈ মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিব লাগে কেনেকৈ কিনিব পাৰি কিন্তু আজিকালি দেখিছোঁ ইণ্ডিয়াতো বহুত ক্ষেত্ৰত বহুত মানে মহিলাই এইটো ইউজ কৰিছে আপুনি যেতিয়া মেনষ্ট্ৰুৱেল কাপ এটা কিনে
সেইটো মানে ৰিচাৰ্চৰ মতে 10 years ইউজ কৰিব পাৰা বুলি কয় মেডিকেল গ্ৰেড চিলিকনেদি যিহেতু বনোৱা হয় এটা কাপ 10 years 10 years 500 টকা যদি ইনভেষ্ট কৰে 10 years যাব কেনে 500 টকা মানে 1000 যদি 1000 টকা যদি 10 years চলিব পাৰে তো সেইটোত মাৰ্কেট প্ৰফিট কাৰো নাই সো সেইকাৰণে ডাঙৰ কাৰণে এটা সেইটো এডভাৰটাইজো নেদেখোঁ আমি সেইকাৰণে চিকাপ এছিয়াৰ ফাৰ্ষ্ট হেৰি বুন কাপ ইণ্ডিয়াত ফাৰ্ষ্ট মেনুফেকচাৰ্ড হেৰি হয় লোকেলি মেনুফেকচাৰ্ড চ' সেইকাৰণে আমি এডভাৰটাইজো নেদেখোঁ সিহঁতে কোম্পানীবিলাকৰ তাত এডভাৰটাইজ কৰিবলৈ পইচাই নাহে সিহঁতিও মানে ছ'চিয়েল কজৰ কাৰণে চেল কৰি আছে সিহঁতৰ কাৰণেও সেনেকুৱাই হয় আপুনি যদি চাই কোম্পানীবিলাক এতিয়া যিখন পেডমেন চিনেমা হ'ল তাতেতো পেডৰ মানে বনালে তেনেহ'লে তাত চিনেমাখনতো তেওঁলোকে কাপোৰো কৰিব পাৰিলেহেঁতেন সেইটোৱে আচ্ছা ইয়াত এটা মানে মাৰ্কেটিং হেৰি এটা আছে মানে আপুনি হিউজ মাৰ্কেট তেনেহ'লে এইটো এটা বহুত ডাঙৰ মাৰ্কেট সেইটোতো বহুত ডাঙৰ মাৰ্কেট কিমান প্লাষ্টিক আছে কটন আছে কেমিকেল আছে পেকেজিং আছে এডভাৰটাইজিং আছে পেডত বহুত পইচা আছে এতিয়া আমাৰ গভৰ্ণমেণ্টটো দেখিছোঁ আশা মেডাম বাইদেউসকল আছে তেওঁলোকেও পেড কিবা কৰে কিন্তু তেওঁলোকে তেনেহ'লে কাপোৰ কৰিব পাৰে একচুৱেলি কাপোৰ কৰিব পাৰে তেওঁলোকে এৱাৰনেছ কৰিলে আমাৰ গাঁৱে গাঁৱে মানুহ একচুৱেলি কৰিব আমি দেখিছোঁ যে তেওঁলোকে পেডহে কিবা কৰে আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ মই যিমানো মেনষ্ট্ৰুৱেল হাইজিন মানে এৱেৰনেছ ৱৰ্কাৰ্ছ আছে মানে যোনে যোনে কাম কৰে অসমত সিহঁতি কয় কি মানে আৰ্বান উইমেনতকৈ ৰুৰেল উইমেনক বুজোৱা ইজি মানে কাপোৰলৈ কনভাৰ্ট কৰোৱাটো বেছি ইজি আচ্ছা সিহঁতি সেইটো মোক অবজাৰ্ভেশ্যন দিয়ে কিবা কাৰণ কৈছে সেইটোৰ মানে কৈছে কি মানে আমাৰ আৰ্বান উইমেনৰ বহুত প্ৰি কনচিভ ন'শ্যনছ থাকে হেৰি থাকে এণ্ড ৰুৰেল উইমেন বহুত নাইভ থাকে আৰু মানে বহুত ইজিলি কনচেপ্টছবিলাক একচেপ্টিং হয় মানে যদি আপোনাৰ ফেচ ভেলিউ ভাল হয় ইফ ইউ আৰ কামিং উইথ এ গুড ইণ্টেনশ্যন দেন দে উইল একচেপ্ট মানে দে উইল লিচেন টু ইউ একচুৱেলি আমি সকলোৱে এই পিৰিয়ডছ বা মেনষ্ট্ৰুৱেশ্যন কথাটো আমি বহুত টেবু বুলি গণ্য কৰোঁ এইটো বিষয়ে আলোচনা কৰাটো এইটো বিষয়ে কাৰোবাক সোধাটো বিশেষকৈ পুৰুষৰ আগত এই বিষয়টো কথা পতাটো আমি বহুত লাজৰ কথা বুলি ভাবোঁ কিন্তু আমাৰ এইটো এটা প্ৰাকৃতিক এটা কথা যিটো কাৰণে আমি আজি মহিলাসকলে সন্তান জন্ম দিয়াৰ যিটো সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটো আৰম্ভ হয় সেইকাৰণে তেওঁলোকে মোৰ মতে এইটো আমাৰ কাৰণে গৰ্বৰহে কথা যে আমি মহিলা তো এইটো বিষয়ত আমি লাজ সংকোচ কাটি কৰি থৈ এইটো বিষয়ত সকলোৰে মাজত এটা সজাগতা আনিব লাগে যে আমাৰ এই বিষয়টো মুকলিকৈ আলোচনা কৰিব লাগে আৰু আজি ভাৰততে বহুত মহিলা মেনষ্ট্ৰুৰেল হাইজিন নথকাৰ কাৰণে অভেৰিয়ান কেঞ্চাৰ বা জৰায়ু ইউটেৰাছৰ কেঞ্চাৰ হৈ মৃত্যুমুখতো পৰিবলগীয়া হৈছে সেইটো কাৰণে মেনষ্ট্ৰুৰেল হাইজিনটো মেইনটেইন কৰাটো আমাৰ কাৰণে খুবেই জৰুৰী আৰু এইটো কাৰণে এৱাৰনেছ ক্ৰিয়েট কৰাটো খুবেই জৰুৰী এডভাৰটাইজমেণ্ট অলৱেজ চেলছ লাই তো এডভাৰটাইজমেণ্ট নোহোৱাকৈও আমি কিছুমান এৱাৰনেছ কৰিব পাৰোঁ বা যিবোৰ বেলেগ বেলেগ এটা পেডে বেলেগ বেলেগ হেৰি দেখুৱায় যে এইটোৱে বেছি এবজৰ্ভ কৰে বা এনেকুৱা সেইবোৰ সাধাৰণতে মই নিজেও বহুত বেলেগ বেলেগ কোম্পানীৰ পেড ইউজ কৰি পাইছোঁ যে সেইবোৰ বিশেষ এটা ব্যৱধান নাথাকে যে আপোনাৰ 30 টকীয়া পেডটোৱে যিটো কাম কৰে আপোনাৰ 150 টকীয়া পেডটোৱে সেই একেটা কামেই কৰে they go to rural people they tell them that you are using cloth that is not good but you should say them that you should use the cloth hygienically and you should wash it properly sun dry it that is hygienic using cloth pad is not unhygienic right মানে they are like মানে আমাৰ এটা হেৰি গেপ টাইপ হৈ গৈছে মানে আমি মানে মডাৰ্ণাইজেশ্যনৰ কাৰণে বা হোৱাট এভাৰ ৰিজনছৰ কাৰণে মানে আমি কৈ আছোঁ কি পেড ইউজ কৰক সেনেকুৱা নহয় আমাৰো সেইটো বহুত NGO ছেক্টৰটোৰ সেইটো অলপ মানে গেপ হৈ আছে ছাষ্টেইনেবল হ'ব লাগে এনভাইৰমেণ্টেল কনচিয়াছ হ'ব লাগে আৰু পেডৰ কাৰণে যেতিয়া GST হেৰি কৰা হৈছিল তেতিয়া বহুত ছ'চিয়েল মিডিয়া কেম্পেইন বহুত ফেমিনিষ্টে মানে হেৰি কৰিলে বাট দেন কাপৰ GSTৰ কাৰণে কোনো একো নক'লে কাপত GST এতিয়াও আছে মানে মই যেতিয়া গম পাইছিলোঁ ইনভেনশ্যন হৈছে 1930s আৰু বহুত 30s ইনভেনশ্যন হৈছে পি ছেফটো এতিয়া বহুত পপুলাৰ ব্ৰেণ্ড হৈ আছে কিছুমান ডিপাৰ্টমেণ্টেল ষ্ট'ৰত পোৱা যাব আৰ্বান এৰিয়াত অনলাইন এৰিয়াত কিন্তু সেইটো আকৌ এইটো এচেচিবিলিটিৰ কাৰণে ৰুৰেল উইমেনৰ একদমেই এচেচিবিলিটি নাই সেইকাৰণে তেওঁলোকো সেইটোৰ পৰা অলপ হেৰি হৈ আছে আশা কৰ্মীসকলে তেওঁলোকে ইনিচিয়েটিভ ল'ব পাৰে তেওঁলোকৰ যদি ইনিচিয়েটিভ লয়
যথেষ্ট প্ৰভাৱ পৰিব বহুত যথেষ্ট প্ৰভাৱ পৰিব ঠিক আছে তেনেহ'লে এইখিনি যথেষ্ট আমাৰ দৰ্শকক সহায় কৰিব এই কথাখিনিয়ে আৰু তোমাকো থেংক ইউ তোমাৰ মহে কামুৰি আছে এতিয়া মোৰ এইকাৰণে হাত কঁপি আছে ভিডিঅ' কৰোঁতে আশা কৰিছোঁ এই কথোপকথনৰ দ্বাৰা আপোনালোকে নিশ্চয় কিছু কথা গম পালে আপোনালোকে যদি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নজনা মানুহসকলক জনাব কলেজ ইউনিভাৰ্চিটি হওক আপোনালোকৰ বন্ধু বৰ্গৰ মাজত আলোচনা কৰিব কথা পাতিব আৰু এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ